तामुलपुर टाइगरखाड़ी गामिनि गेलेग्रा फोथाराव गरेसर विधानसभा बियाबनि इउ पिपल दलनि बिजाथि पवित्र कुमार बर'खौ बरायदों। तामुलपुर टाइगरखाड़ी गामियाव माखासे सान सिगांनिफ्रायनो हारिमुआरि मावबादा सोलिबाय थानाय हाबाफारियाव नुजाथिफैयो गरेसर विधानसभा बियाबनि इउ पिपल दलनि बिजाथि पवित्र कुमार बर' बिथाङा बेजों लोगोसे मावबादायाव बाहागो लानाय सोलोंसा आरो गामिनि सुबुंफोरजों सुखु दुखु सावरायदों इउ पिपल दलनि बिजाथि पवित्र कुमार बर' बिथाङा बेजों लोगोसेनो मैयानि सानाव एनडीए एबा बीजेपी दलनि बिजाथि भिक्टर कुमार दासआ इउ पिपल दलनि बिजाथि पवित्र कुमार बर'खौ खौरां बिजोंनि गेजेरजों गरेसर विधानसभा बियाबनि सीमा मिथिया गरेसर परिषदनिल' मिथिगौ बुंनायनि सायाव फिनजाथाय होदों। नमस्कार खुलुमबाय। আজি আমাৰ ইলেকশ্যন ষ্টাৰিং কমিটিৰ প্ৰগ্ৰামৰ দ্বাৰা আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ঔখাৰী গাঁৱত ইলেকশ্যন প্ৰচাৰ সভা হৈ এই সভাখনত মই উপস্থিত হৈ খুবেই ভাল লাগিছে আৰু আনন্দ পাইছোঁ। সকলো ৰাইজে স্বইচ্ছাভাৱে ইয়াত আমাক সমৰ্থন কৰিছে। এই অনুষ্ঠানত থাকি মই যিহেতু ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ এই যিখিনি মই গোটেই শুক্লাই চাৰপাং আৰু নাগৰিজুলি আৰু গড়েশ্বৰ তিনিখন যিটো পৰিষদীয় সমষ্টি এই সমষ্টি এৰিয়াত যিখিনি গাঁও চুবুৰীৰ ৰাইজৰ যিখিনি সমৰ্থন হিচাপে নিশ্চয় আমি জয়লাভ হ'ব পাৰিম বুলি আশা কৰিছোঁ। যিহেতু ভিক্টৰ দাসে কিবা কোৱা বুলি মই গম পালোঁ যিটো ছ'চিয়েল মিডিয়াৰ যোগেদি। ভিক্টৰ দাস ডাঙৰীয়া বিজেপিৰ এটা প্ৰতিনিধি হিচাপে যিহেতু তেখেতে নিজকে আমাৰ বিধানসভা সমষ্টি গড়েশ্বৰৰ হৈ বুলি কৈ লোৱাটো সকলো ৰাইজে ভিক্টৰ দাসক হয়তো চিনি নাপায় বুলি ভাবি লৈছে। ভিক্টৰ দাসৰ ঘৰটো কোনখিনিত আছে? পুৰণা তামোলপুৰৰ পশ্চিম দিশে তেখেতৰ ঘৰ। মই নিজেই গৈছোঁ তেখেতৰ ঘৰত, মই নিজে গৈ আহিছোঁ আগৰ দিনত তেখেতে যেতিয়া প্ৰতিনিধি নাছিল হিচাপে। তামোলপুৰ এৰিয়াত ভিক্টৰ দাসৰ জন্মস্থান না গড়েশ্বৰ বিধানসভা সমষ্টিৰ জন্মস্থান মই জ্ঞাত। তেখেতে যিমানখিনি ৰাইজক অন্ধকাৰত থ'ব বিচাৰিছে এইটো মিছা কথা। যিহেতু তেখেতে তামোলপুৰৰে বাসিন্দা, মই হ'লোঁ গড়েশ্বৰ সমষ্টিত পৰিষদীয় সমষ্টি হিচাপে মোৰ গড়েশ্বৰ আৰু গাঁও হিচাপে মোৰ দেউলকুচি গাঁও। গোটেই বিধানসভা সমষ্টি যিহেতু মই স্থায়ী বাসিন্দা হিচাপে মোৰ দেউলকুচি, জন্মস্থানটো মোৰ ইয়াতে। মই বাউণ্ডাৰী চিনি নাপায় বুলি কৈছে তেখেতে। বাউণ্ডাৰী কিয় চিনি নাপাওঁ? আমি বিটিআৰখন সৃষ্টি কৰা, আমি BTC সৃষ্টি কৰা মানুহ আমি। হয়তো ভিক্টৰ দাসৰ সেই নলেজটো নাই। যিটো BTR আমি সৃষ্টি কৰিলোঁ, BTC সৃষ্টি কৰিলোঁ, যিটো চুক্তি আমি কৰিলোঁ, যিটো সময়ত যিহেতু আমি সংগ্ৰাম কৰি আছোঁ, আমি নেতৃত্ব লৈছোঁ হিচাপে গড়েশ্বৰ সমষ্টিটো এটা পৰিষদীয় সমষ্টি, শুক্লাই চাৰপাং সমষ্টিটো এটা পৰিষদীয় সমষ্টি আৰু নাগৰিজুলি সমষ্টিটো পৰিষদীয় সমষ্টি। এই তিনিটা সমষ্টিৰ যোগ হৈ আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টি হৈছে। তাৰে ভিতৰত 2,05,000 ভোটাৰ আছে, 228খন ভোটিং চেণ্টাৰ আছে। কিমান জানিবলৈ আৰু কিমান বাকী? আপোনাৰ জ্ঞানৰ অভাৱ উল্লেখ কৰিছে তেখেতে কিমান জ্ঞাত। তেনেহ'লে বহুত দিন আগতে তেখেতে মন্ত্ৰীমল্লা হ'ল হয়, ইমান যদি জ্ঞান থাকিল হয়। মইতো দুবাৰকে মই MCLA হ'লোঁ, সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছোঁ। ৰাইজে যদি মোক ভাল নাপায় দুবাৰকৈ মই কিয় MCLA হ'ব পাৰিলোঁ হয়? হিচাপে ৰাইজে মোৰ লগত আছে আৰু ভিক্টৰ দাসৰ লগত ৰাইজে আছে না নাই এইবাৰ নিৰ্বাচনতে ইয়াৰ ৰিজাল্টটো ওলাব, ইয়াৰ পৰিচয়টো ওলাব। হিচাপে বৰ্তমানত গাঁও চুবুৰী নগৰে হওক যিয়ে হওক গোটেইখিনি এৰিয়াত বৃদ্ধ পিতৃ মাতৃ হওক, যুৱ বন্ধুসকলে হওক, আমাৰ ল'ৰা ছোৱালীয়ে হওক, সকলোৱে মোৰ প্ৰতি অলপ আস্থা থকাটো মই গম পাইছোঁ এই দুদিনত। যিহেতু বাকীবিলাক আৰু ক'বলৈ মই লগা নাই। যিহেতু নিশ্চয় এই আহি থকা দিনত যিখিনি ভোট লৈ মই কমেও 80,000 ভোট লৈ মই জয়লাভ হ'ম।